নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আহি পাইছোঁ 9টামান বজাত আৰু আহি মই লোকেল মুৰ্গী বনোৱাত লাগিছোঁ আৰু ভণ্টিয়ে ভাত দাইল ভাজি। তেনেহ'লে ভিডিঅ'টি চাব আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চাই থাকিব ভিডিঅ'টি শেষলৈকে। অহাকালি ৰাতিপুৱাই ঘৰত যাম, সেয়ে মই ইয়াত বৰা চাউল আৰু বুট প্ৰসাদত দিয়া আছিলে, সেইখিনিও বেয়া হৈ যাব, সেইকাৰণে একেলগে বইল কৰি থৈ দিম এটা চিটি মাৰি। আৰু লগতে মই ডিম দুটাও বইল কৰি থৈ দিলোঁ, ৰাতিপুৱা নহ'লে বেয়া হৈ যাব। আমি আহোঁতে 2-3 দিন থাকিলেও বেয়া হৈ যায়, সেইটো কাৰণে মই একেবাৰে বইল দি থৈ দিলোঁ ৰাতিতে। খুব ৰাতিপুৱাই যাম 5টা বজাতে, আৰু পাঠশালাত যাম বাইকত। আমাৰ গাড়ী নাই, গাড়ী লোৱা নাই, আমাৰ অলপ অসুবিধা হৈ আছে, সেইকাৰণে আমি গাড়ী লোৱা নাই। সেইখিনি খাই বৈ ৰাতিপুৱা আৰু বাকীখিনি মই যোগাৰ কৰি আছোঁ। ইয়াতে চাওক, ধুনীয়া ধুনীয়া তামোল পাণ কাটি লৈছোঁ, কাৰণ মই যিহেতু তামোল খোৱা মানুহ আৰু ইমান ৰাতিপুৱাই দোকানো নুখুলিব, সেইকাৰণে নিজৰ যোগাৰখিনি মই নিজে লৈ গৈছোঁ। এওঁ বাইক চলাই থাকিব আৰু মই পিছে পিছে খাই গৈ থাকিম। চব কি ধুনীয়া হৈছে ভাত। এতিয়া মই এইখিনি ইয়াত উলিয়াই থৈ দিম, সামান্য ঘি দিম। ৰাতিপুৱা এইখিনি ধুনীয়াকৈ লাৰি দিম। ৰাতিপুৱা দেখুওৱা সময় নহ'বও পাৰে, সেইকাৰণে মই আজিয়ে চব ঠিক কৰি থৈছোঁ। ৰাতিপুৱা সদৰ হয়। আৰু ইয়াত দিছোঁ ডিম দুটা দি থৈ দিছোঁ। এইখিনি বেয়া হ'ব বুলিয়ে মই চব একেলগে ৰেডি কৰি থৈ দিলোঁ, অলপ ঘৰত গ'লে বেয়া হৈ যাব ডিম। ইয়াত লোকেল মুৰ্গী বনাম, সেইকাৰণে আলুখিনি ভাজি লৈছোঁ। আৰু ইয়াত আছে 1 কিলো মাংস, লোকেল মুৰ্গী। আদা, নহৰু, জলকীয়া, পিঁয়াজ চব একেলগে দিছোঁ, তেজপাত। খুব কম সময়ত বনাব লাগে, দেৰি হৈছে আমাৰ, সেইকাৰণে গোটেই একেলগে দি লৈছোঁ। ফ্ৰাই কৰা হ'ল মোৰ, আৰু এতিয়া তেজপাত দিছোঁ। হালধি কালাৰটো ইমান হ'লেই হয়। আলুখিনিও মই দি লৈছোঁ, আৰু এতিয়া মই এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। মোৰ মাংস ফ্ৰাই কৰা হৈ গ'ল, এতিয়া পানী দিম। এতিয়া এইখিনি ধৰিব দিম। জোল হৈ গ'ল। লোকেল মুৰ্গী সেইকাৰণে জোলেই কৰিছোঁ। এইপিনে আমাৰ